কিছুমান মানুহে মোক লৈ হাঁহে মই জানো মানুহে ভাবে কিনো অদৰকাৰী কামবোৰ কৰি ফুৰে ভিডিঅ' বনাই ফুৰে মই কিয় ভিডিঅ' বনাওঁ ইয়াৰ স্পষ্টীকৰণ দিয়াৰ দৰকাৰ নাই কিন্তু এটা কথা মই ভাবোঁ যদি আপুনি মানুহৰ বাবে জীয়াই থাকিব নোৱাৰিলে তেতিয়াহ'লে আপুনি কিয় জীয়াই আছে মানুষের মাঝে আমি বাঁচিবার চাই রবীন্দ্রনাথৰ কবিতা কবি মানুহ অলপমান কাব্যিক অনুভূতি এটা আছে আজি ডাক্তৰ মৃদুল মহন্তৰ লগত কথা পাতি আহিছোঁ এয়া সেকেন্ড পাৰ্ট আৰু ডাক্তৰ মৃদুল মহন্তক ইউটিউব ভিডিঅ' বনাবৰ কাৰণে ফেচবুক ভিডিঅ' বনাবৰ কাৰণে কথা পাতিবলৈ মই চুজ কৰাৰ কাৰণটো হ'ল মই এদিনাখন যেতিয়া তেখেতৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ ওচৰলৈ গৈছিলোঁ চেম্বাৰত তেতিয়া তেখেতে বিভিন্ন কথাৰ মাজতে মোক এটা বাক্য কৈছিল আৰু সেই বাক্যটো হ'ল বিং গুড ইজ এন এডিকশ্যন মানে ভাল হৈ থকাটো হট হৈ থকাটো বিং অনেষ্ট ইজ এন এডিকশ্যন ভাল হৈ থকাটো এটা নিচা আৰু মাত্ৰ এই এটা বাক্যই তেখেতৰ এই বাক্যটো হ'ল তেখেতৰ এটা কবিতাৰ এটা শাৰী তেখেতৰ এই এটা বাক্যই মোক বিমুগ্ধ কৰি পেলালে হয়তো বিং গুড ভাল হৈ থকাটো নিজে নিজৰ ওচৰত ভাল হৈ থকাটো এটা নিচা যদি আপুনি ভাল হৈ পাইছে যদি আপুনি হট হৈ পাইছে মই সদায় কওঁ যে যি মানুহ নিজে হট নহয় তেওঁ সততাৰ মূল্য বুজি নাপায় আৰু সেইকাৰণে হট হৈ থাকিব পৰাটো মানুহৰ কাৰণে বৰ ডাঙৰ এটা সাফল্যৰ কথা মহন্ত ডাঙৰী আপোনাৰ লগত ৰাতিপুৱা বহুত কথা পাতিলোঁ আজি আমি আড্ডা মাৰিলোঁ তেখেতৰ চেম্বাৰত গ'লোঁ তেখেতে পেচেণ্ট চালে আমি গৈ পেলাই তেখেতৰ চেম্বাৰৰ ওচৰতে অলপ দেৰি শুলোঁ টোপনি মাৰিলোঁ তাৰ পৰা ওলাই গ'লোঁ নলবাৰীৰ এখন গাঁৱৰ ভিতৰলৈ গ'লোঁ তাত বহিলোঁ এঘৰ মানুহৰ তাত চাহ খালোঁ আহি পেলাই প্ৰণীতা হোটেলত ভাত খালোঁ আৰু এতিয়া আকৌ বেক টু গুৱাহাটী আপুনি যে মোক ক'লে বিং গুড ইজ এন এডিকশ্যন আপোনাৰ অনুভূতি মই কিয় এই কথাটো আপুনি ক'লে মানে জীৱনত সকলোৱে নিজৰ ঘাট প্ৰতিঘাত সুখ দুখৰ মাজত জীয়াই থাকে জীয়াই থাকোঁতে আমি আল্টিমেটলি এট দ্য এণ্ড অফ দ্য ডে দিনটোৰ শেষত আমি কি লওঁ কি লৈ প্লিজাৰ লৈ আমি টোপনি যাওঁ তেতিয়া মোক সদায় দেউতাই শিকাইছিল শুই থাকোঁতে পুৰা দিনটোৰ কথা 10 মিনিট ভাবিবি ভাল কথাখিনি কালিলৈ কেৰি ফৰৱাৰ্ড কৰিবি কালিলৈ লৈ যাবি বেয়া কথাখিনি কাৰেক্ট কৰিবলৈ ট্ৰাই কৰিবি চবৰে জিন্দগীত থাকে 100জন মানুহ দিনত নতুনকৈ চিনি পাব চেষ্টা কৰিব লাগে তাৰে ভিতৰত এজন মানুহ পাবি যোনে তো ভাল ফিলিং এটা দিব সেই ভাল অনুভূতি ফিলিংখিনিত আমাৰ টোপনি আহে মই ভাবোঁ মোক আপুনি কৈছিলে যাওঁতে কৈছিলে বা অন্যান্য সময়তো কথা প্ৰসংগত কয় আপুনি মোক কৈছিলে আৰু কথাটো বহুতৰ কাৰণে মটিভেটিং হ'ব তো সেইকাৰণে কথাটো মোৰ দৰ্শকক কৈছোঁ যে ডাক্তৰ মৃদুল মহন্ত মই ৰাতিপুৱা যাওঁতেও কৈছোঁ আগৰ ভিডিঅ'টো যে অতি সাধাৰণ এখন ঘৰৰ পৰা ওলাই গৈ যিটো আমাৰ অসমৰ বেছিভাগ পৰিয়াল আমাৰ বেছিভাগ মানুহ অতি সাধাৰণ ঘৰৰ পৰা ওলাই গৈয়ে কিবা এটা হয় ডাক্তৰ মৃদুল মহন্ত আপুনি মোক কৈছিল যে আপুনি তামোল পাণৰো বিক্ৰী কৰিছিল পঢ়াৰ সময়ত এই কাহিনীটো মোক এইকাৰণে লাগে যে আপোনাৰ এই কাহিনীটো শুনিলে আপোনাৰ বাল্য জীৱনৰ কাহিনী আপোনাৰ পঢ়া শুনাৰ কাহিনী আজি অলপ শুনিবলৈ বিচাৰিম এইকাৰণেই যে আপোনাৰ এই কাহিনীটো শুনিলে আমাৰ বহুত ল'ৰা ইনস্পায়াৰ্ড হ'ব গতিকে মই প্ৰথম প্ৰশ্নটোলৈ যাওঁ পটককৈ শেষ কৰোঁ যে ভাল হোৱাৰ অনুভূতিখিনি এনেকুৱা যে তাক লৈ আমি জীয়াই থাকোঁ একচুৱেলি যেনেকৈ আপুনি আজি এই ভিডিঅ'টো যে বনাইছে কিয় ভাল লাগি বনাইছে বেলেগ কোনো চিন্তা নাই আপুনি ভিডিঅ'টো দিয়াৰ পিছত ৰাইজসকলে ভাল পাইছে পাই আপোনাক কমেণ্ট দিছে ভাল লাগিছে আপোনাৰ ভালখিনি আপুনি দেখাইছে তাৰমানে এভৰিথিং পৃথিৱীত যি হৈছে উই চেৰিছ দ্য গুড থিংছ আমি তাৰমানে ভালখিনিকে প্ৰশংসা কৰোঁ ভালখিনিলৈ জীয়াই থাকোঁ আৰু আমি বেয়াখিনি জানি অজানিতে হোৱাটো আমি কাৰেক্ট কৰি ভাল হ'ব পৰাটো আমাৰ এটা লাইফৰ টাৰ্গেট প্ৰতিটো প্ৰফেশ্যনত প্ৰতিজন মানুহৰ ক্ষেত্ৰত সেইকাৰণে মোৰ কবিতাৰ এটা লাইন আছিল কবিতাবিলাক আমি কেতিয়াবা পিছত আলোচনা মই শৈশৱৰ পৰা কেনেকৈ ডাঙৰ হ'লোঁ মই ৰঙিয়াত অহাৰ কাৰণ এই এটা যে মোৰ সেই মানুহবিলাকক মই যেতিয়া লগ পাওঁ সেই সময়খিনিৰ মানুহখিনি লগ পাবৰ এটাই সুবিধা পাওঁ যে তেওঁলোকক মই চিকিৎসাও কৰোঁ তেওঁলোকক লগ পাওঁ দুই এটা আগৰ কথা সেই 5-10 মিনিটত মই কথা পাতোঁ মই আগৰ সেই দুনিয়াখনলৈ ঘূৰি যাওঁ সেই দুনিয়াখনলৈ ঘূৰি গ'লে মই নিজকে নিজৰ হৃদয়খনক মই জনাব পাৰোঁ মই কোন আছিলোঁ মই কি কৰিব লাগিছিল আৰু এই মানুহখিনিক মই এতিয়াও কি কৰিব পাৰোঁ সেই ৰিয়েলাইজেশ্যনটো মোৰ কেনেকুৱা হ'ল মোৰ দেউতাই ঢুকাই গ'ল তেখেত টিচাৰ আছিল কেঞ্চাৰত আছিল কেইবছৰমান চাকৰি কৰি ঢুকাই থাকিলে মই ক্লাছ 8ত আছিলোঁ পৰিয়ালৰ সকলোতকৈ ডাঙৰ মই তেতিয়া না খেতিত মাতি আছোঁ না মা চাকৰি কৰে গাঁৱৰ মানুহখিনিয়ে জানে মই তেতিয়া মায়েও পঢ়া শুনা বেছি নকৰা চাকৰি নাই গতিকে মই ঘৰৰ মই বজাৰ দেখি পোৱা নাছিলোঁ ডিমুৰ চকৰ
কিন্তু 1.5 কিলোমিটাৰ গতিকে মই তালৈ আহিছিলোঁ মই ক্লাছত ফাৰ্ষ্ট আছিলোঁ মোৰ কাৰণে সেই চেলেঞ্জ আছিল সপ্তাহত 2 দিন মই মানে ক্লাছ ক্ষতি কৰি মই আহি আপোনাৰ বজাৰত মাই দিয়া বান্ধি দিয়া তামোল পাণ নাৰিকল এইবিলাক লৈ আহি বিক্ৰী কৰোঁ আৰু শেষত ঘৰলৈ লৈ যাওঁ চব্জি তব্জি কিনি লৈ যাব লাগে আমি মহন্ত মানে আমাক খেতি কৰিব নিদিছিল হাল বাব নোৱাৰোঁ গতিকে সেইখিনি বেছি লৈ আমি খাওঁ পঢ়াটো বিভিন্ন ষ্ট্ৰাগল কৰিলোঁ কিতাপ কিনিবলৈ বহি কিনিবলৈ নাই শ্লেটত অংক কৰি মেট্ৰিক পাছ কৰিছোঁ তাৰপিছতো বহুত সংঘাত কৈছিলে বাতৰি কাকতৰ হয় মোৰ মনত পৰে কিছুমান কথা যে মই লিখিবৰ কাৰণে শ্লেটত কৰোঁ কেতিয়াবা কাগজত লিখিবৰ ইচ্ছা যায় কাগজ নাথাকে ইমান লাক্সাৰী নাই স্কুলৰ খিনিয়ে কাগজ আৰু বাকী ঘৰত মই কাগজত প্ৰেক্টিছ কৰোঁ 95-96 মই 94ত মেট্ৰিক দিছোঁ একেলগে হ'ব তেতিয়া কি হয় মই আমাৰ এই আগৰ গেলামাল দোকানত আমাৰ উৎপল বুলি কওঁ উৎপলে মই ৰিলেট কৰিবা উৎপল মই তাৰ গেলামাল দোকানৰ পৰা নিউজ পেপাৰবিলাক কিনি নিওঁ কিনি নহয় এনে লৈ যাওঁ তাৰ এই যে চাপ'জ অসমীয়া প্ৰতিদিন বা সাদিন যি থাকে আৰু তাৰ চাইডত বগাখিনি থাকে নহয় সেইখিনিত প্ৰথমতে মই পেঞ্চিলেদি লিখোঁ আৰু তাৰপিছত দেখিব সেই পেঞ্চিলেদি লিখাখিনিও এবাৰ মুচোঁ আকৌ পেঞ্চিলেদি লিখোঁ তাৰপিছত যেতিয়া আৰু পেঞ্চিলেদি দুবাৰ মুচিব নোৱাৰি ৰবাৰেৰে 3 নম্বৰ বাৰ পেনেদি অংক কৰোঁ তাৰমানে এই নিউজ পেপাৰৰ কাষৰ বগাখিনি মোৰ কাৰণে লাক্সাৰী আছিল মোৰ অংকত আপুনি 100 পাইছিলে হয় মই সদায় অলমষ্ট 100 পাইছিলোঁ আপ টু আৰ্টছ ষ্টেণ্ডাৰ্ড মই ক্লাছ হায়াৰ ছেকেণ্ডাৰী লৈ তাৰপিছতো মোৰ মানে আৰু বহুত MBBS আপোনাৰ গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজত পঢ়িলোঁ MD গুৱাহাটী মেডিকেল কলেজ তাৰপিছত DM কাৰ্ডিঅলজি পাঞ্জাৱ ইউনিভাৰ্চিটি আপুনি গ'ল্ড মেডেলিষ্ট আছিল হয় হয় আচ্ছা মানে এজন সাধাৰণ গাঁৱৰ ল'ৰাই তামোল পাণ বিক্ৰী কৰি বাতৰি কাকত দোকানৰ পৰা নি সেই বাতৰি কাকতৰ খালী ঠাইত লিখি তাৰ তেনেকে গৈ কাৰ্ডিঅলজি DM গ'ল্ড মেডেলিষ্ট এইটো এই যাত্ৰা বৰ সহজ যাত্ৰা নহয় আপুনি মোক এইটো কথা কওক মানে আপোনাৰ যি পৰিৱেশ আপুনি পাইছিল ডেফিনেটলি আপোনাৰ পৰিৱেশে নিশ্চয় আপোনাক সহায় কৰিছে আপোনাৰ এই যাত্ৰা যিটো আপুনি পঢ়িলে মানে মই চাওক আপোনাক এই কথাখিনি এই কাৰণে কোৱা নাই আপোনাক প্ৰশংসা কৰিবৰ কাৰণে আপোনাক প্ৰমোট কৰিবৰ কাৰণে একেবাৰে নহয় কিন্তু আপোনাৰ এই যি যাত্ৰা এই যাত্ৰাই আৰু বহুত ল'ৰা ছোৱালীক ইনস্পায়াৰ কৰিব সেইকাৰণে মই আপোনাৰ পৰা কথাখিনি শুনিছোঁ আপোনাৰ পৰিৱেশৰ প্ৰভাৱ নিশ্চয় আপোনাৰ ওচৰত আছিল আপোনাক বহুতে নিশ্চয় উৎসাহিত কৰিছিল বহুতে আপোনাক নিৰুৎসাহিতও কৰিব হয়তো কৰিছিল আপোনাক ইভেন আপুনি এনেকুৱা কথাও কৈছিল যে আপোনাৰ মায়েও আপোনাক লৈ বহুত সপোন দেখা নাছিল যে কোনোমতে জীৱন নিৰ্বাহ কৰিব পাৰিলেই হ'ল সেই ল'ৰা গৈ আজি এইটো পৰ্যায় পালেগৈ ডেফিনেটলি এই যি মানুহৰ ইনস্পাইৰেশ্যন মনৰ যি শক্তি এই শক্তিটো সাংঘাতিক শক্তি আৰু মই যিদিনাখন প্ৰথম আপোনাৰ ওচৰলৈ গৈছিলোঁ আচলতে কথা আজি মই বেছি কৈ আছোঁ মই যেতিয়া প্ৰথম আপোনাৰ ওচৰলৈ গৈছিলোঁ সেইদিনাখন আপুনি মোক কৈছিলে যে ডাক্তৰ মই নহয় ডাক্তৰ আপোনাৰ মন আপোনাৰ ভিতৰৰ শক্তিটো আপোনাৰ মনৰ শক্তিটো ডাক্তৰ আপোনাক মোৰ দৰৱে ভাল নকৰে ভাল কৰিব আপোনাৰ মনৰ শক্তিয়ে আপুনি কথাটি কেনেকৈ একচুৱেলি আমি আমাৰ মনৰ ওপৰত মোৰ কাৰণে গোটেই মোৰ কবিতাবিলাক যে আছে মোৰ ইউনিভাৰ্চিটিৰ বাইদেউ এজনী মোৰ পেচেণ্ট আছে তেওঁ আমাৰ ৰিউমাটলজিত পেচেণ্ট মই মেডিচিনত থাকোঁতে মই তেতিয়া এজাইলত ভৰ্তি কৰিছিলে মই তেতিয়া গৈ বাইদেউৰ লগত 10 মিনিট বহোঁ মই কথকি মানুহ কথা পাতি থাকোঁ আৰু এই কথকিটো এটা ৰিভলিউশ্যন মোৰ নাম ৰিভলিউশ্যন দিছিল কলেজত মই একদম খাব নোপোৱা ঘৰৰ সাধাৰণ ল'ৰা এটা দুখীয়া ঘৰৰ ল'ৰা যোনে কথাই নকৈছিল কিন্তু মই যে পৰিস্থিতি দেউতা ঢুকাৰ পিছত চলিব লাগিল মই কথকি হৈ গ'ল আৰু দিছ ইজ এ গ্ৰেট ডিস্কভাৰী উইদিন মি যে একদম কথা নোকোৱা মানুহ এটাই যে ইমান কথা কৈ ভাল পায় মই বাইদেউজনীৰ লগত কথা পাতি থকা বাইদেৱে ক'লে যে তোমাৰ কবিতাকেইটা মোক দিবাচোন মৃদুল মই অকণমান শব্দৰ গাঁথনিটো ইফাল সিফাল কৰিম মই কোৱা নাই শব্দ বেয়া কিন্তু মই শব্দৰ গাঁথনিটো বেলেগ কৰিলে কি হ'ব জানা মই ইউনিভাৰ্চিটিৰ হেড হয় অসমীয়াত মোৰ চবতকৈ দুখৰ কথা হ'ল বাইদেউজনীৰ নাম পাহৰিলোঁ এই হেৰিত আছিল হাতীগড়ত থাকে মোৰ দিগদাৰী হ'ল মই নিজে লিখা কিতাপেই মোৰ ষ্টুডেণ্টক পঢ়াব লাগে PhD কিন্তু তোমাৰ এটা কবিতা তুমি কাকো ফ'ল' কৰি নিলিখা হয় মই কাৰো কবিতা বেছি নপঢ়োঁ আৰু মই ফ'ল' নকৰোঁ কিন্তু তুমি যে নিলিখিম বুলি লিখা নিজৰ এটা ষ্টাইল আছে ডেট ইজ সেইটো বেলেগ ষ্টাইল তুমি পাব্লিছ কৰিবা মই কেইটামান কবিতা গোৱাইও আছে 12-13টা পাব্লিছ কৰাই আছে মই এইটো কথা তাৰ মাজত এটা কবিতা যদি মনত আছে গাই দিব মই গাই দিম এইটো আপুনি মনত কৰি দিব মই এইটো কৈ লওঁ যে আপোনাৰ যে তেতিয়া কৈছিলে কথাটো আৰু মনত যে অফুৰন্ত শক্তি থাকে মই যিটো ল'ৰাই ডিমুৰ চখত মোৰ গাঁৱৰ দাদা ভাইটি ভণ্টি বাইদেউ চবেই গম পাব যিটো ল'ৰাই ডিমুৰ চখটো দেখা পোৱা নাছিল সেই ল'ৰাটোৰ ওচৰত সদায়
ফাৰ্ষ্ট হয়। দেউতা দুখীয়া হ'লেও মাষ্টাৰ হ'লেও মোক ভালকৈ খুৱাই বৈ পঢ়াই আছিল হঠাতে মোৰ আগত এখন পৃথিৱী সৃষ্টি হ'ল যে মই বজাৰত তামোল পাণ বেচিবলৈ ক্লাছ ক্ষতি কৰিবলৈ লাজ লাগে পঢ়িব লাগে মই এদিন তামোল বেচি আছিলো পিছফালে মই সদায় কিতাপৰ দোকানৰ আগত তামোল বেচিছিলো যাতে কিতাপৰ দোকানৰ পৰা মডেল থাকে মডেল আনি পঢ়ো যাতে সেইখিনি সময় মই ইউটিলাইজ কৰিব পাৰো তামোলো বেচিম পাণো বেচিম মডেলো পঢ়িম আৰু একেলগে মই ঘৰলৈ খোৱা বস্তু লৈ মানে মনৰ শক্তি তাৰ পিছত মই দেখিলো সদায় পেপাৰত পঢ়ো এদিন এই ষ্টেণ্ড কৰা খবৰটো পালো হেমাব মহন্ত ছেকেণ্ড ষ্টেণ্ড কৰিছিল মই 1 বছৰ চিনিয়ৰ ডন বস্কোৰ পৰা অজয় মহন্ত বাইদেউ আমাৰ গুৰু অজয় মহন্ত বাইদেউ আৰু ৰণেন মহন্ত ছাৰৰ ল'ৰা মই তেতিয়া সেইখন পেপাৰ পঢ়িলো মোৰো ইচ্ছা গ'ল মই ষ্টেণ্ড কৰিম নেকি তেতিয়া মাক ক'লো বাইদেউহঁতক ক'লো যে মোৰো ইচ্ছা যে ষ্টেণ্ড কৰিব তেতিয়া কৈছে কি বাওনা হৈ চন্দ্ৰলে হাত নেমেলিবি তই মেট্ৰিক পাছ ভালকে কৰিলেই হৈ যাব তথাপি মোৰ মনৰ সপোন এই সপোনৰ বলতে মই আহিলো প্ৰতিটো ষ্টেপত আমি বিভিন্ন সময়ত কথা পাতিম কিন্তু মই যিখিনি কৰিছো গোটেইখিনি ইম্পচিবল মোৰ কাৰণে আছিল মোতকৈ ভাল ৰিজাল্ট কৰা প্ৰতিটো ষ্টেপতে আছে মই কোৱা নাই কাৰণ মই ৰিজাল্ট মোতকৈ ভাল কৰা ইণ্টেলিজেণ্ট মানুহ পৃথিৱীত অভাৱ নাই কিন্তু মই কৈছো কি মই যিখিনি সময়ত যিখিনি কাম কৰিছিলো সেইখিনি মোৰ কাৰণে ইম্পচিবল আছিল সেইকাৰণে মই কওঁ যে আপোনাৰ কিবা এটা যদি বেমাৰ আছে মই যিখিনি চিকিৎসা দিম বাকী ডক্তৰো দিব কিন্তু মই আপোনাৰ ভিতৰত সেইখিনি শক্তি পেচেণ্টজনৰ ভিতৰত জাগিব খোজো যিখিনি শক্তিৰ বলত তেওঁৰ পজিটিভিটি আহিব সেই শক্তিটোৱে মোৰ ঔষধখিনি কাম কৰাত হেল্প কৰে পজিটিভিটি আনে সেই শক্তিটোৰ কথাই মই কৈছিলো আপোনাক মই কবিতা এটাৰ কথা কৈছিলো কবিতাটো আপুনি কিবা কোৱাব তাৰপিছত আপুনি কবিতাটো গাই লওক মোৰ আৰু কথা আছে মোৰ কবিতা মানে মাজে মাজে আমি যিহেতু বেছি সিৰিয়াছ কথা পাতিলে মানে ভাল নাপায় গতিকে আমি অকণমান মাজতে মানে ধেমালি ফুৰ্তি ফান কৰি আছো কবিতাটো কেইটামান লাইন কৈছিলো অলমষ্ট চব কবিতাই আছিল নিলিখুম বুলি লিখা ভিতৰৰ পৰা ওলাই অহা বিভিন্ন পৰিস্থিতিত আৰু চব কবিতা আছিল যে ইম্পচিবলটো পচিবল নেকি মোৰ ড্ৰিম বিলাক ইম্পচিবল এটা আছিল যে অমাৱস্যাৰ জোন তুমি অমাৱস্যাত আমি জোন দেখা নাপাওঁ অমাৱস্যাৰ জোন তুমি গতিকে কবিতাটো মই গাই দিছো যিখিনি মনত আছে জোনাক ভাল পাওঁ মই জোনাক ভাল পাওঁ মই সৰুৰে পৰা ঠাৰিত শুই অথবা বেঞ্চত বহি অথবা শলখাৰ ওপৰত বহি লৈ এন্ধাৰ ৰাতি হে জোনাক তোমাকে চাই ৰওঁ মই তোমাৰ কথাকে কওঁ মই তোমাৰ গুণকে গাওঁ পোহৰৰ সন্ধান এন্ধাৰ ৰাতি এন্ধাৰতো জোনাক দেখিছে গতিকে আমাৰ ল'ৰাই এন্ধাৰতো জোনাক দেখিব লাগিব তেতিয়াহে হ'ব আমি কথা পাতিছো আমি পলিটিকেল কথাও পাতিছো আমি মই হিমন্ত বিশ্ব শৰ্মাৰ সমালোচক ৰাজনৈতিকভাৱে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰো কিন্তু ডাক্তৰ মৃদুল মহন্ত এটা বৰ ধুনীয়া কথা ক'লে যে হয় ৰাজনৈতিকভাৱে আপুনি হিমন্ত বিশ্বক সমালোচনা কৰে কিন্তু তাৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিছত মানুহ ঘূৰাব পাৰিছে সেইটো হৈছে লিডাৰশ্বিপ কোৱালিটি তেওঁ ভাল কৰিছে বেয়া কৰিছে তো আমি বেলেগে আলোচনা কৰিম এইটো ৰাজনৈতিক আলোচনাৰ বিষয় নহয় কিন্তু বৰ্তমানৰ যিটো ৰাজনৈতিক পৰিস্থিতি যে যোৱা দুদিন আগতে ইলেকশ্যন হৈ গ'ল বা ইলেকশ্যন আমি বিৰোধী শক্তিবিলাক আমি হাৰিলো হয় এইটো কথা আমাৰ বহুত মানে ইন্ট্ৰস্পেক্ট কৰিবলগীয়া আছে আমাৰ আত্মমন্থন কৰিবলগীয়া আছে আৰু নতুন ৰাজনৈতিক দল হিচাপে আৰু আমি ব্যক্তিগতভাৱে মই যিহেতু ৰাজনীতিত অহা মাত্ৰ এবছৰ হৈছে আমি আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহক এই মুহূৰ্তত টক্কৰ দিব পৰাটো হয়তো আজি আমি সম্ভৱ নহয় এটা দিনত হ'বগে আৰু সেইটো হ'ব নিশ্চয় হ'ব বৰ্তমানৰ এই যি ৰাজনৈতিক পৰিস্থিতি ৰাজনৈতিক প্ৰেক্ষাপট আপুনি কিবা আশা দেখেনে হয় মই আশা আছে মোৰ আশা মানে এইকাৰণে আছে মই কৈছিলোঁ যে মোৰ গোটেই ড্ৰিমবিলাক হ'ল অসম্ভৱ এইটো যদি গোটেই অসমৰ ৰাইজৰ কাৰণে অসম্ভৱ আপোনাৰ কাৰণে অসম্ভৱ মই ভাবোঁ কিবা এটা সম্ভাৱনা আছে সেই সম্ভাৱনাটো কি যদিও আপুনি জাতীয়তাবাদৰ সমৰ্থক মই 1 নম্বৰ চাওক মই যেতিয়া মই জাতীয়বাদৰ সমৰ্থক হয়ে কেনেকৈ হয় মোৰ কামে বুজাব মই যি কওঁ সেইটো প্ৰেক্টিচ কৰোঁ মই পঢ়িলোঁ পাঞ্জাৱত দিল্লীত চাকৰি কৰিলোঁ গ'ল্ড মেডেল পালোঁ তাতে মোক দিলে চাকৰি চৰকাৰী প্ৰফেচাৰ মই নকৰি গুচি আহিলোঁ কাৰণ মই অসম ভাল পাওঁ মই ইণ্ডিয়া ভাল পাওঁ সেইকাৰণে ফৰেইনত চাকৰি এপ্লাই নকৰিলোঁ মই ডিগ্ৰীটোত পাওঁ 3 নম্বৰ ইমানেই বেছি জাতীয়তাবাদী বা ঘৰৰ পোক বুলি কয় যে মই গুৱাহাটীত থাকিও মই ৰঙিয়াত মই প্ৰেক্টিচ কৰিব নিজৰ মই প্ৰেক্টিচ কৰোঁ কথাখিনি কৈছোঁ হেমন্ত বিশ্ব ডাঙৰীয়া মই কটন কলেজতে পাওঁ তেখেতক
তেখেতে দেখোঁতে আমি জানিছিলোঁ, মই গম পাইছিলোঁ যে তেখেতৰ কিছুমান কোৱালিটি আছে যিটো মোৰ নাই। মই পঢ়িব পাৰোঁ, পঢ়িম, মই যিখিনি পাৰোঁ সেইখিনি কৰোঁ, কিন্তু বেলেগৰখিনি এপ্ৰিচিয়েট কৰোঁ যে তেওঁ অকণমান লিডাৰশ্বিপ কোৱালিটি ভাল আছে, তেওঁ ডেভেলপ কৰিলে। কিন্তু মই কি কৈছোঁ যে মই এই বস্তুটোত মই অসমক কি চেঞ্জ কৰিব পাৰি বা তেখেতে কি পাৰিছে সেইটোক মই এটাই কওঁ যে বিং গুড ইজ এন এডিকশ্যন। ভাল হোৱাটো এটা নিচা। এতিয়া চাওক, আমাৰ হেমন্ত বিশ্ব ডাঙৰীয়াই, তেওঁ সন্মানীয় মুখ্যমন্ত্ৰী, তেখেতে অসমক যি ভাল কৰিছে সেই ভালখিনিক লৈ তেখেতে আনন্দ পাইছে। আমিও তেখেতক সেইখিনি কথাৰ নহয়, মই কথাটো কৈছো কি, তেওঁ যদি কিবা আনন্দ পাইছে, তেওঁ কৰা কামখিনিৰ ভালখিনিয়ে তেখেতক আনন্দ দিছে। তেখেতৰ নিজৰ কাৰণে কৰিছে। তেওঁ যি কৰিছে আপুনি মোৰ লগত কণ্ট্ৰাডিক্ট কৰিব কথা নাই, কাৰণ মোৰ পলিটিকেল ভিউৰ লগত আপোনাৰ মোৰ নাই, মই পলিটিক্স একো নাজানো, গতিকে পলিটিকেল ভিউ আপোনাৰ একে হ'ব লাগিব কথা নাই। তেওঁ যি কৰিছে, তেওঁ মানে কি বুলি ক'ম আৰু মেক অভাৰ, সেইটো আপুনি মোক ইয়েছ নকলেও মোৰ কথা নাই, মই এইটো মোৰ ভিউ কৈ আছো, আপোনাৰ ভিউ বেলেগ হ'ব পাৰে। মেক অভাৰ কৰিছে, কিন্তু তথাপি এটা কথাত কিন্তু মানুহ যে মেক অভাৰ কৰক, যিয়েই নকৰক, তেওঁৰ পলিটিকেল কম্পালচন কি আছে সেইটো আমি বেলেগ আলোচনাৰ বিষয়। কিন্তু এটা কথা হয় যে তেওঁ পিছত মানুহ ঘূৰাব পাৰিছে, তেওঁ তেওঁৰ ফলোৱাৰ্ছ বঢ়াব পাৰিছে, তেওঁ তেওঁৰ প্ৰশংসক বঢ়াব পাৰিছে। এই কথাটোৱে আমি পাতি আছিলো আজি। মই ভাবিছো যে আমি সেইটোৱে কৰিব লাগিব, যিটো বস্তু আপুনি নিজৰ ভাল পোৱাৰ কাৰণে সমাজৰো মানুহক ভাল পোৱাৰ কাৰণে কি কৰিব পাৰিছে, ভাল কি কৰিব বিচাৰিছে, কি প্ৰজেক্ট কৰিছে, ভালক ভালেদি বিট কৰিব লাগিব। আপুনি ভালখিনিক বিট কৰিব লাগে, আমি আৰু ভাল হ'ব লাগিব, আৰু ভালৰ কোনো লিমিট নাই। মই এটা সাধাৰণ মানুহ, গতিকে মই সাধাৰণ চিন্তাত মই ডাক্তৰ হিচাপে মই পেচেণ্টক কেনেকে মই কনভিন্স কৰিব লাগে জানিম। আৰু এজন পলিটিকেল পাৰ্টিয়ে মই ভাবোঁ যিকোনো লিডাৰে সেই সুবিধাখিনি মিছ কৰিব নালাগে। গোটেই মানুহখিনিয়ে চাপ'জ আপোনাৰ এইবাৰ লিডাৰ যিমানবিলাক ওলাইছে আমি দেখিছোঁ, আগত নতুন কণ্টেম্পৰেৰী আমাৰ লুৰিণ ডাঙৰীয়া, তেওঁলোকৰ হাতত এখন প্ৰচুৰ সমাজ এখন আছে, ডাঙৰ সমাজ, যাৰ যোনে তেখেতসকলে কথা ক'লে শুনে, সেই কথাখিনিৰে চান্স লৈ বেলেগৰ হৃদয়ত সোমাই যাওক, গ্ৰাউণ্ড ৰুট লেভেলত বুজিবলৈ চেষ্টা কৰক। সময় লাগিব। 1980 চনত বিজেপি দলৰ জন্ম, ভাৰতবৰ্ষত দিল্লীত শাসনত তেওঁলোকে আহিছে 98ত, কিমান বছৰ হ'ল? 18 বছৰ। আৰু যদি আপুনি 1950 চনৰ জনসংঘৰ পৰা ধৰে তেতিয়াহ'লে বছৰ। অসমত বিজেপি 1980 চনত জন্ম হোৱা বিজেপি দল অসমত 2016 চনত আহিছে। গতিকে টাইম লাগিব আমাৰ। এইটো নহয় যে আমাৰ সিমান দিন লাগিব, আমি 26ত আহি যাব নিশ্চয়। এইটো তাৰ সেই লক্ষণ, সেই আৰু সেই ডেডিকেশ্যন আমাৰ আছে। তো মই যিটো কথা আপোনাৰ লগত পাতি আছিলোঁ সেইটো হ'ল বিং অনেষ্ট ইজ এন এডিকশ্যন। আপুনি ডাক্তৰ মানুহ আৰু বহুত কথা আপুনি কেমেৰাত ক'ব নোৱাৰে, সেইটো মই বুজি পাওঁ। ব্যক্তিগত আলোচনাত আমি বহুত কথা পাতিছোঁ। আমি সকলো মানুহে ইচ্ছা কৰিলে অনেষ্ট হৈ থাকিব নোৱাৰোঁনে? এই ক্ষেত্ৰত মই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আপোনাক শ্বেয়াৰ কৰোঁ, মোৰ অনুভৱখিনি, অভিজ্ঞতাখিনি, কেতিয়াবা কি হয়, কিছুমান কথাত কণ্ট্ৰাৰি আমি নকৰোঁ। যেনে কিছুমান মানুহে আহি পেলাই আমাক কয় যে আপোনাৰ তাত আহি শুনিব ভালকৈ ভাল লাগিছে। কিছুমান মানুহে ক'ব ছাৰ আপুনি ভগৱান, কিছুমানে একো কমেণ্ট নিদিব। কিন্তু এই তিনিওটা কেটেগৰী পেচেণ্টৰ ভিতৰত কোনটো পেচেণ্টে একচুৱেলি আপোনালোকে অনেষ্ট, কোনটো পেচেণ্টে সঁচাকৈ অনেষ্ট, সেইটো কোৱাটো দিগদাৰ। মই এজন পেচেণ্টে মোক কৈছিল, মই চব কথাখিনি কওঁ, কেমেৰাত কওঁ, এজন পেচেণ্টে মোক আহি দেখালে এটা চেম্বাৰত কাৰ্ডিঅলজি হোৱাৰ পিছতে যে আপুনি এনেকৈ কৰিব, মই বোলে এনেকুৱা কৰিব লাগিব। পেচেণ্টজনে মোক ক'লে ছাৰ আপুনি ভগৱান, অমুক তমুক তমুক তমুক। তাৰপিছত মই ক'লোঁ বাইদেউ ভগৱান বুলি নক'ব, মোৰ বিৰাট ভয় লাগে, কাৰণ মইতো সেইটো হ'ব নোৱাৰোঁ, মই দেখাও নাই, ইমান ভালো নহয় চাগে, কিন্তু মই মোৰ কেপাচিটি কৈছোঁ, মোক মই বুলিয়ে ভাবিব, ডক্টৰ বা ছাৰ বুলি কৈছে সেইটোৱে যথেষ্ট। কিন্তু মই ভগৱান নহয়, কিন্তু কাৰণ আপুনিয়ে চাগে কালি মোক পেচেণ্টৰ চিকিৎসাত মানে ৰিজাল্টটো ভাল নহ'লে মোক গালি পাৰিব পাৰে। গতিকে মই সেইটোত তেতিয়া বেছি দুখ পাম, গতিকে মই নৰ্মেল হিচাপে কথা কওঁ। মই এনেই কৈছিলোঁ। ইণ্টাৰেষ্টিংলি এসপ্তাহমান পিছত মানুহজনক বেলেগত শ্বিফ্ট কৰিব লগা হ'ল কিবা কাৰণত, কাৰণ সেই মই থকা হস্পিটেলখনত ডায়েলিচিছৰ সেইটো সুবিধা নাছিল। সেই মানুহজনীয়ে মোক ইমান বেয়াকৈ গালি পাৰিছে ফোনত, মই ক'ব নোৱাৰো কেমেৰাত, কিন্তু সেইদিনাখনে কথাটো শুনি মই নুশুনা পাওঁ যদি মই কথাটো মোৰ তেতিয়াও ৰেকৰ্ড আছে, মই মোবাইলত ৰেকৰ্ড কৰি থৈ দিছোঁ, মই জানিবৰ কাৰণে যে একচুৱেলি মোৰ কথাটো ৰাইট আছিল তাৰমানে। কিন্তু
কিছুমান মানুহে দেখিব আপোনাক কণ্ট্ৰাডিক্ট কৰিছে, কণ্ট্ৰাডিক্ট কৰা মানুহটো ওলোটাকে কোৱা মানুহটোৱে সদায় ৰং নহয়। অলপ পিছত দেখিব এতিয়া আকৌ 2 মাহৰ পিছত ঠিক সতে ঔষধ খাই আহিছে, কৈছে কি ডক্টৰ মই ঔষধখিনি খাই ভালেই পাইছো। তেখেতক ছাৰ বুলি গালি খায় নে পেচেণ্টৰ? গালি খায় নে? পেচেণ্টটো বহুত বেয়াকৈ কয়। আৰু এইখিনি ক্ষেত্ৰত এতিয়া বয়সৰ লগে লগে এইটো শিকিছো যে শুনিবলৈ বেছিকৈ মানে শুনি পেলাই হজম কৰি থ'ব লাগে। কাৰণ পেচেণ্টে যেতিয়া বেয়াকৈ কয়, একচুৱেলি পেচেণ্টতকৈ এটেণ্ডেণ্টে বেছি বেয়াকৈ কয়। পেচেণ্টে ইমান দুখত থাকে আৰু যদি তেখেত ৰিয়েলি পেচেণ্ট হয় তেখেতে বিশ্বাস কৰি আহে আৰু পেচেণ্টৰ লগত দিগদাৰী নহয়। এই ওচৰৰ মানুহখিনিৰ লগত বুজি নাপালে হয়। যেতিয়া কোনো এইবিলাক প্ৰব্লেম সৃষ্টি হয় মই শুনি থাকোঁ, শুনি থাকি কেতিয়াবা কমকৈ কথা ক'ব লগা হয়। তাৰমানে মানুহ এজনে কমপ্লেইন কৰিলে তেখেতক বুজাব পৰা কণ্ডিশ্যনটো তেতিয়া নাথাকে কেতিয়াবা। কিন্তু এটা কথাতে বুজাব লাগে যে মেডিকেল ফেটাৰ্নিটি হিচাপে দুখ লাগে, কিন্তু ধৰি লওক মই সেই মানুহজন অসুস্থ, এটলিষ্ট সুস্থ মানুহ এজন মোৰ ওচৰত নাহে। গতিকে তেওঁ যদি গালিও পাৰিছে মই পেচেণ্টৰ গালি খাইছোঁ, একো নহয়, একো নহয়, অলপ পিছত ভাবিম। কিন্তু মই যদি কণ্ট্ৰাডিক্ট কৰি ওলোটাকে গালি পাৰোঁ বা কিবা কৰোঁ, সেই মানুহজনে বেমাৰী মানুহজনে আৰু দুখ পাই যাব। মই মোৰ কাম তেতিয়া কি হয়, মই যিটো ভাবোঁ যে মানে মই যদি বিং এ ডক্টৰ, মই যদি মোৰ পেচেণ্টজনৰ লগত অনেষ্ট হৈ আছোঁ, যদি মই তেওঁক জাষ্টিছ দিছোঁ মোৰ নিজৰ বিচাৰত, তেতিয়াহ'লে তেওঁ গালি পাৰিলেও মোৰ দুখ লাগিবলগীয়া নাই। কাৰণ তেওঁ মোক ভুল বুজিছে, এদিন ভাল বুজিব। কিন্তু মই মোৰ ছাৰ্ভিচটো তেওঁক দিছোঁ, সেই বস্তুটোৱে হ'ব নালাগে জানো সকলোতে? সেইটো আপুনি নিজৰটো কামটো ঠিকে কৰি থাকক। মানুহে কেতিয়াবা চাওক, বেয়া মানুহ এজনেও চাপ'জ যদি মই মানুহ এজনৰ যদি ইণ্টেনশ্যন বেয়া হয় তেনেহ'লে আপুনি ঠিক ছাৰ্ভিচ দিয়াৰ পিছতো আপোনাক দিগদাৰী কৰিব পাৰে। কিন্তু সেইটো বস্তু সমাজত 100জনৰ ভিতৰত 1জন বা 2জনে থাকে। গতিকে ভালখিনি কৰিব লাগিব। মোৰ কলেজত কৈছিল ছাৰ এজনে, মই বোলো ছাৰ মোৰ কেতিয়াবা ডিষ্টাৰ্ব হয় যে মই মেডিকেল প্ৰফেশ্যনটো নকৰিম নেকি? ইট ইজ নট এ ৰিৱাৰ্ডিং প্ৰফেশ্যন, খুব ভাল প্ৰফেশ্যন হৈ থকা নাই। এতিয়া ছাৰে কৈছে মানুহে দেখোন ল'ৰা ছোৱালীক ডাক্তৰ বনাবৰ কাৰণে একদম মানে হাহাকাৰ কৰি এই ডাক্তৰখিনি সেইটো ভাবে, আলোচনা কৰে প্ৰতিজনে। তেতিয়া মোক ছাৰে কৈছিল, মোৰ পাঞ্জাৱত মোৰ গুৰু, তেখেতে কৈছিল চা বেটা, হিন্দীতে কৈছে, মই অসমীয়াত কৈছোঁ, যে তই দোকান এখনত কাপোৰ কিনিব যাবি, হোটেল এখনত খাব যাবি, থাকিব যাবি আৰু ডাক্তৰ এজনক দেখাব যাবি। কোনো এটা প্ৰফেশ্যনক মালিকজনক ইমান কোনোৱে ৰেচপেক্ট নকৰে বা ৰিকগনাইজ নকৰে। ডাক্তৰে এটা প্ৰফেশ্যন য'ত ৰিকগনাইজ কৰে, আৰু সেই ৰিকগনাইজ কৰা যদি কথাটো তোৰ ভাল লাগিছে তেতিয়াহ'লে সমালোচনাটো তোৰ ভাল লাগিব, এটলিষ্ট বেয়া নলগাব জানিব লাগিব। আৰু এইটো এটা প্ৰফেশ্যন য'ত 80 to 90% এতিয়াও ৰেচপেক্ট বাচি আছে। বেলেগ লাইনটোত মানুহে মেকানিকেলি লৈছে। গতিকে তই আজি বেয়া লাগিছে, কিন্তু বেলেগ প্ৰফেশ্যনত যোৱাৰ পিছত তই এইটো মিছ কৰিবি। আৰু ডেট চেঞ্জ মাই লাইফ। সেইটোৰ পৰা মই টলাৰেঞ্চটো অলপ বেছিকৈ শিকিছোঁ। সেইকাৰণে আমি ভাল ডাক্তৰ, পপুলাৰ ডাক্তৰ মানুহে ভাল পায়। মোৰ দেউতাই আপোনাক দেখুৱাই বৰ ভাল পাইছে। দেউতাই মানে ডাক্তৰ দেখুৱাই মোৰ যিটো মই মানে ডাক্তৰক অবিশ্বাস কৰিবলৈ সকলোকে নহয় দেই, জেনেৰেলাইজ নকৰোঁ, কিন্তু ডাক্তৰৰ প্ৰতি এটা সন্দেহ উপজে যে সঁচাকৈ ডাক্তৰজনে মেডিচিনটো ঠিকেই লিখিলে নে। এইটো মই কেতিয়াবা টেলি কৰি চাওঁ, মই মোৰ বেলেগ ডাক্তৰক সুধি চাওঁ যে এইটো ঠিকেই লিখিলে নাই লিখা। মই ফাৰ্মাচিষ্টক সুধি চাওঁ যে এই মেডিচিনটোৰ কম দামৰ কিবা অল্টাৰনেটিভ মেডিচিন আছে নে নাই, এইটো মই কৰি চাওঁ। যিয়ে নহওক, আমি বৰ দীঘলীয়া কথা নাপাতো, ইফালে লাইটো কমি আহিছে। আৰু মূল কথাটো এইটো যে মানুহ সৎ হৈ থাকিব লাগে, মানুহ ভাল হৈ থাকিব লাগে। আৰু যোন ভাল হৈ থাকে তেওঁহে আচলতে ভাল হোৱাৰ মাদকতাটো পায়। মানুহ কেতিয়াও অসৎ হৈ মৰিব নোখোজে। আপুনি এদিন মই এদিন মৰিব লাগিব, আমি সকলো মৰিব লাগিব, আমি এই পৃথিৱীৰ পৰা যাব লাগিব। যোৱাৰ একদম আটাইতকৈ পৃথিৱীত যিজন বেয়া মানুহ, আটাইতকৈ বেয়া কাম কৰি থকা মানুহজনেও জানে, মানে বিচাৰে যে মোক মানুহে ভাল পাওক। আৰু আপোনাক মানুহে ভাল তেতিয়াহে পাব যেতিয়া আপুনি ভাল হৈ থাকিব, ভাল কাম কৰিব, মানুহৰ সেৱা কৰিব, বেলেগৰ হৈ জীয়াই থাকিব। মই এটা লাইন মনত পৰিছে, কওঁ নেকি? মোৰ এটা কবিতাত মই কৈছিলোঁ, মোৰ ৰোগী এজন মেডিচিন দিনৰে কথা, মোৰ কবিতা এটা আছিল। মই অলপ আগতে আপোনাক এদিন মই কোনোবা দিনা কৈছিলোঁ যে ডেকা মানুহ এজন মৃত্যুৰ সৈতে যুঁজি আছিল, তেখেতৰ কেঞ্চাৰ আছিল, তেওঁ মৰোতে মই লিখিছিলোঁ। তেতিয়া মই এটা উপলব্ধি কৰিছিলোঁ যে একদম পৃথিৱীত আপুনি সঁচা কথাখিনি দেখা পাব, ভাল কথাখিনি দেখা পাব যদি আপুনি মুমূৰ্খ মানুহৰ দৃষ্টিৰে চায়। মোৰ কবিতাটোৰ লাইনটো এইটো আছিল, মৃত্যুৰ দৃষ্টিৰে চাবাহে তুমি এই দুনিয়াত জগতখনক, সঁচা দেখা পাবা, সঁচা কথা কবা, সঁচা হৈ জীয়াবলৈ শিকিবা। মৃত্যুৰ দৃষ্টিৰে চোৱা এই দুনিয়াখনক। আপুনি যেতিয়া ভাবে যে আৰু মোৰ নাই, ইয়াৰ পিছত একোৱেই নাই, একোৱেই নাই, তাৰ পিছত মোৰ নাথাকিমে, তেতিয়া আপোনাৰ লাগিব। এইটোৱে ৰাইট কথা।
মানে সেইকাৰণে IPC-য়ে কৈছে, ইণ্ডিয়ান পিনেল কোডে কৈছে যে মানুহে যেতিয়া মৰিবৰ সময়ত যিখিনি কথা কয় এইখিনি সঁচা কথা কয়। গতিকে আৰু আপুনি আজি আপুনি আগতে মোক এদিন কৈছে, আজিও কৈছে যে তুমি মৃত্যুৰ দৃষ্টিৰে যে এই মুহূৰ্তত মই মৰিম অলপ পিছত, সেই দৃষ্টিৰে পৃথিৱীখনত চাবা, তাৰপিছত চাবা পৃথিৱীখন শৰ্ট হৈ আছে, তুমি নিজে শৰ্ট হৈ আছা, আৰু সেইজনে অনেষ্ট মানুহ। কাইলৈ সঁচাকে মৰিব লাগিব। মই এতিয়া গুৱাহাটী গৈ আছো, আমি গুৱাহাটী গৈ পাম নে নাপাম তাৰো একো নিশ্চয়তা নাই। গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ, কথা ইয়াতে সামৰিম। আৰু আপোনাৰ লগত বহুত কথা পাতিব লগা আছে আপোনাৰ লগত। আৰু এটা কথা মই মন কৰিছো, কেমেৰাত আমি কথা পাতি থাকোঁতে আপোনাৰ কথাৰ ফ্ল'টো নোলায়, কমকে ওলাইছে। আদাৰৱাইজ আপুনি ফ্ল'লেছ কথা কৈ থাকে, আৰু ইমান ধুনীয়া হয়নে ইফতিকাৰ? ইফতিকাৰে কেমেৰা ধৰি আছে, মোৰ অভিনন্দন। মই সদায় কওঁ মোৰ ভাই, আমি একেলগে ঘূৰি ফুৰোঁ য'তে যাওঁ প্ৰায়ে। আৰু ইফতিকাৰে কষ্ট কৰিছে, গতিকে নামটো নক'লে ৰিকগনিশ্যন দিয়াও নহ'ব। কেমেৰা ধৰি আছে, ইফতিকাৰক ধন্যবাদ, আৰু আপোনালোক সকলোৱে চাই থকাৰ বাবে ধন্যবাদ। এটা মানে অলপমান মতলবী কথা এটা কওঁ, এটা চেলফিছ কথা এটা, যদি ভাল লাগে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব দেই, এইটো কৰিলে মোৰ লাভ হয়। গতিকে সকলোকে ধন্যবাদ, আগলৈ বহুত কথা পাতি থাকিম। আপোনাকো অশেষ ধন্যবাদ। আৰু মূল কথাটো হৈছে অনেষ্ট হৈ থাকিব লাগে, ভাল হৈ থাকিব লাগে।